Hey guys, স্বাগতম জনাইছো মোৰ চেনেল ৰিতম kalita ব্লগ লৈ। আজি যাইছো আমি ৰাতি থকাকৈ মানাস। তেনেহলে বলক আমি লজৰ পৰা মানে ঘৰৰ পৰা গৈছিলো সেইখিনি আৰম্ভ। তো ঘৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি চাপাত বাগানৰ কাষে কাষেৰে যাই আছো। এতিয়া ঘৰৰ পৰা ওলালো, জলদি যাব লাগে কাৰণ আন্ধাৰ হ'ব হৈছে আৰু সূৰ্য চাব পাৰে। আৰু আমি গৈ আছো আজি মানাস নেশ্যনেল পাৰ্ক। ৰাতি থাকিম তাত, সকলোখিনি কৰিম আৰু এইফালে ৰাস্তা চাওঁ। সকলোখিনি ভিডিঅ'টো চাই থাকিব, নিশ্চয় ভাল পাব ভিডিঅ'টো চাই আপোনালোকে। এয়া পালো মুছালছ আৰু এইফালে চাওক কুইন। প্লিজ কাম আপ অন ষ্টেজ। মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত সোমাই গ'লো। এতিয়া চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো মানাস নেশ্যনেল ভিতৰত সোমাই অলপমান আহিলো, গেটৰ পৰা অলপমান আহি এতিয়া পাই যাম এখন সেউজীয়া জাগা। মানাস নেশ্যনেল পাৰ্কৰ ভিতৰত থকা হ'ব। আমি তাত ৰুম বুকিং কৰিছোঁ, আমাৰ স্পেচিয়েল পাৰ্মিশ্যন আছে, আমি যাব পাৰোঁ। এতিয়া চুলিখিনি চাওক না, মই তাক লৈ আহিছোঁ কাৰণ গৰম, বহুত গৰম দি আছে। গড় চাওঁ এইফালে গড় আৰু আগৰ ফালে আছে হাতী। গড় মান চাওক না, গড় এটা আছে বহুত ডাঙৰ কিন্তু গড়টো। আৰু এয়া চাওক হাতী 5টামান হাতী আছিলে। চাওক ওচৰৰ পৰা হাতী চাওক না, 7-8টামান হাতী আছে, সৰু চানা আছে। এই হাতীৰ লগত সৰু চানা আছে। তো মানাসৰ একদম মাজমজিয়াত শান্তশিষ্ট পৰিৱেশত আছো। চাওক না চাৰিওফালে জংগল। এতিয়া আন্ধাৰ হ'ব লাহে কৰি 5টামান। চাওক না সেউজীয়া আৰু এইখিনিত আছিলে মহ আৰু এইখিনি চাওক সেউজীয়া। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया। बुरा है जमाना, तू चल टकर न कर अगर मगर, कैसा है ये सफर। তো মই এইটো ভিডিঅ'ত ইমান মুখখন ওলোৱা নাই, নেক্সট ভিডিঅ'ত দেখা পাব মোৰ সকলোখিনি ৰাতি কি কৰিলোঁ। এইটো ভিডিঅ' অলপমানেই হ'ব কাৰণ এটা লম্বা দিলে বহুত লম্বা হৈ যাব ভিডিঅ'টো। कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर কুৰকুৰি খাই আমি যাত্ৰাটো আৰম্ভ কৰি আছিলোঁ, ৰখা নাছিলোঁ। কুৰকুৰি খাই লওঁ, কিন্তু পেকেট এটা নেপেলাবা ভণ্টি। पैरों को बांधे बेड़िया, बताए 100 कहानियां, तो रोशनी तू रंग है, तू उड़ रही पतंग है, बना है तू ढाले गजब आसमाना है, तू इस ज़माने का। তো এইখিনিত হাতী থাকে, হাতী আছে নাই গম নাপাওঁ। চাওঁ আগলৈকে যাই থাকোঁ, দেখা নাই হাতী নাই। আছে মহ আছে, মহ বাইচন নহয় মহ আছে, মহ নহয়, হাতী চাওক। এই আগত পাছত দিকে হাতী দেখিলোঁ, এতিয়া যাই আছোঁ আৰু কিবা দেখা পাব বাৰু। তো আমাৰ লগত আছে দেউতা, বঞ্জিত দা, মা, বঞ্জিত দাৰ বৌ আৰু ভণ্টি, আৰু মই আছোঁ ইয়াত একদম বাৰে। তো এইটো এটা সৰু চাই নদী পাই গ'লোঁ। নদীটোৰ পানী কিমান বা ঠাণ্ডা হ'ব চাগে, বহুত ঠাণ্ডা হ'ব। সৰু নদী জন্তুৰ কাৰণে পানী খাব বঢ়িয়া হয়। আৰু নদীটো পুৰা জংঘলৰ মাজেৰে আছে, অলপমান দেখা। এইখিনিত এবাৰ ডিম্পুৰ আহাতে ইডেল গছৰ তলত ৰখিছিলোঁ কাৰণ অলপমান জিৰাইছিলোঁ। ডিম্পুৰ আহাতে তেতিয়াও লকডাউন আছিল। এয়া চাওক আৰু হাতী এইফালে আছে, হাতীখিনি সেইখন পাৱাৰ পালোঁ ইয়াৰ মানাস নেশ্যনেল পাৰ্ক। আৰু এয়া হ'ল হাতী, এয়া চাওক গছৰ তলত হাতী আছে, ভালকৈ নজৰ কৰক। এয়া হাতী। ইহঁতে কেনেকৈ থাকে, ভয় চয় নালাগে নেকি? সেই জংঘলৰ মাজত এটা ঘৰ আছে। আৰু এয়া ফাইনেলি পাই গ'লোঁ ভূটানৰ পাহাৰ, দেখাই পাই গ'লোঁ। তাতে
আমি যাই আছোঁ সেইখন পাহাৰতে আমি থাকিম ৰাতি কটাম ভালকৈ। এইটো এটা ৰাস্তা চাফাৰী ৰাস্তা হয়। টাইম হৈ গ'ল 6টা আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰি আছোঁ কাৰণ অলপ দেৰিকৈ হ'ব। এইমাত্ৰ আমাক খেদিলে হাতীয়ে বহুত দূৰলৈকে খেদি আহিছে। ভিডিঅ' কৰা নহ'লে চাই দিয়ক। मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया, बुरा है समाना तू चल टकर न कर अगर मगर। শুনক লকডাউনত আমি পাৰ্মিশ্যন লৈ আহিছোঁ দিয়ক। আমাৰ লগত ফৰেষ্টৰ মেইন মানুহ আছে, সকলোখিনি আছে। मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर पैरों को बांधे बेड़िया बताए सौ कहानियां, तू रोशनी तू रंग है, तू उड़ रही पतंग है, बना है तू ढाले का तू आसमाना है, तू इस जमाने का। হয় পাই গ'লো আনঠান নোৱাৰ আগতে পাই গ'লো। বহুত মজা একদম পাৰে। ইয়াত নাথাকোঁ, আমি থাকিম ওপৰত। এয়া ওপৰত ঘৰ দেখিছে আৰু এয়া হ'ল এয়া বয়া হৈছে ঘৰবিলাক। ইয়াতেও আগতে থাকিব পৰা আছিলে, এতিয়া উঠি গ'লোঁ আমি পাহাৰৰ ওপৰত। ইয়া হনুমান গিয়াৰ লগাই আমি গাড়ীৰ গিয়াৰ দি আছিলোঁ। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न। এইটো এতিয়া তলত যাই আছোঁ। এইখিনিতে আমাৰ ৰুম আৰু এইফালে ভিউ চাওক। ইয়াৰে নেক্সট ব্লগত সকলোখিনি দেখা পাব। ৰাতি কি কৰিলোঁ কি কৰা নাই সকলোখিনি দেখা পাব। এইটো যদি ভাল লাগিল লাইক ছাবস্ক্ৰাইব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি নিব নাপাহৰিব। টাটা চিলড্ৰেন, বাই বাই। নেক্সট ব্লগত ইয়াৰ যিমান কিবা আছিলে ভিডিঅ' এইখিনিৰ পৰাতো এইটো আছে আৰু ইয়াৰে পৰা আৰম্ভ হ'ব সেইফালকলৈকে। মানে ইয়াত সাপ চাপ থাকিব পাৰে যাম। যদি ভিডিঅ'টো ভাল লাগিল লাইক ছাবস্ক্ৰাইব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।